Hello everyone, নমস্কাৰ মোৰ চেনেল প্ৰাংগনাছ লাইফলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। বৰ্তমান লামডিঙত নাই আমি আছো ডিগবৈ। এইবাৰ মোৰ প্ৰথম বিহু বিয়াৰ পাছত মোৰ এয়া প্ৰথম বিহু ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। এই ৰঙালী বিহুটো মই কেনেকৈ উদযাপন কৰো। আশা কৰো ভিডিওটো আপোনালোকে চাব আৰু সকলোলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ বহুত মৰম আৰু শুভেচ্ছা থাকিল। এই নতুন বছৰটো যাতে সকলোৰে ভালে কুশলে যায় তাৰে কামনা কৰিছো। আৰু আপোনালোকে ভিডিওটো প্লিজ কন্টিনিউ কৰি যাব। যদি ভিডিওটো চাই ভাল পায় লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিহেতু মোৰ ভিডিওবোৰ কন্টিনিউ কৰা হোৱা নাই, আপোনালোককতো বিহু খাবলৈ মতাই নাই, এনেকৈ তেন্তে আজি বিহু খাই লওক আপোনালোকে। ভিডিওটো দিয়া লেটে হৈছে মোৰ, তথাপিও আৰু বহাগৰ মাহটো গোটেইটোৱে বিহুৱে নহয় জানো। বাকী আমি সকলোৱে একেলগে পিঠাপনা খালোঁ, কিন্তু পাপা নাছিলে, পাপা কামলৈ গৈছিলে। পাপাক ভিডিঅ' কল কৰি দেখালোঁ। চাওক আকৌ চাওক, আমি পুৰা চাওক 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 আপুনি মাৰিলে কোনে এফালে একদম বিহু বিহু লাগিছে। এফালে এইফালে লাগিছে তো অসমীয়া মান তামোল পাণ। আহোঁতে নাহৰ পাত লৈ আহিব। নাহৰ পাত লৈ নিব। আৰু এতিয়া এওঁকো নতুন বছৰ বুলি সেৱা কৰিছোঁ। গোটেইটো একেবাৰে ফুলি গৈছে। বাকী ধুনীয়াকৈ আশীৰ্বাদো দিছে। আৰু এনেকৈ ৰাতিপুৱা ষ্টাৰ্ট হৈছে আমাৰ গৰু বিহুৰ দিনা। এয়া গৰু বিহুৰ দিনা হয়। আমাৰ মাৰ ঘৰতো মানুহৰ বিহুৰ দিনা সকলোকে সেৱা কৰে, আৰু ইয়াতে গৰু বিহুৰ দিনাই ডাঙৰক সেৱা কৰে। আৰু এতিয়া পাপা আহি পোৱাৰ পাছত পাপা মাকো আমি নতুন বছৰ বুলি সেৱা কৰিছোঁ। বাকী কেনেকৈ কি নিয়ম কৰিছোঁ অকণমান দেখুৱাই দিছোঁ। এয়া মায়ে ৰচুন পানী ছটিয়াইছে, আমাৰ ৰুমতো ছটিয়াইছে। বাকী মা চুমু সকলোৱে কণী যুঁজ খেলিছিলে, ময়ো খেলিছিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। চুমুৱে মোক বিচনীয়ে বিচি দিছে, আজি বিচিব লাগে যে। বাকী ভাত পানী খাই সেয়া আৰু গধূলি দুইজনীয়ে জেতুকা লগালোঁ। সেয়াও অকণমান ভিডিঅ' কৰি থৈছিলোঁ। ইমানকৈ সকলোবোৰ ভিডিঅ' কৰা নাই, যিহেতু আলহীও আহি আছিল, সেইকাৰণে চব ভিডিঅ' কৰা হোৱা নাই। মই জেতুকা লগালোঁ, কালাৰ ইমান অহা নাই, আৰু ইমান দেৰি লগাই ৰখি থাকিবলৈ মনো নাযায়। বতৰটো যে ইমান বেয়া। আপোনালোকৰ সেইফালে কেনেকুৱা বাৰু? ইয়াতে যে নন ষ্টপ বৰষুণ দিয়ে আছে আৰু বহুত জোৰকৈ বৰষুণ আহিছে। বাকী আজিৰ দিনটোত ইমান বেছি ভিডিঅ' কৰা নহ'ল, যিহেতু বিহু, আলহীও আহিছিল। আলহী মানে ঘৰৰ মানুহে আহিছিল আৰু। বাকী ভাবিছোঁ কাইলৈলৈকে কণ্টিনিউ কৰি যাওঁ। কাইলৈ মানুহ বিহু, আৰু দুইটা ভিডিঅ' একেলগতে মানুহ বিহুৰ দিনা ৰাতি নাইবা তাৰ পিছদিনাখন আপলোড দিম বুলি ভাবিছোঁ। যিহেতু বহুত দিন ভিডিঅ' দিয়া নাই, তেন্তে আপোনালোকে আগলৈ ভিডিঅ'টো চাই যাওক। আৰু এয়া হ'ল মানুহ বিহুৰ দিনা ডাঙৰ বৰ্তা ঘৰত আহিছোঁ। ডাঙৰ বৰ্তা আৰু বৰমাক সেৱা কৰিবলৈ। ডাঙৰ বৌ দাদাহঁতেও আছে। সকলোৱে লগে ভাগে মিলি অলপ বিহু মাৰিলোঁ। আপোনালোকে অকণমান চাওক, লগতে এনজয়ো কৰিব আপোনালোকে। এনেকৈ সকলোৱে দাদাহঁতে ফূৰ্তি কৰি থাকে, ভালো লাগে দিয়কচোন বিহুৰ দিনা নহয় জানো। সকলোৱে মিলি আমি অকণমান ফূৰ্তি কৰিলোঁ।
হৈ গ'ল আহা আপুনি নাচি দিয়ক নহ'ব বৰমাই সঁচাকৈ শৰাই এখনো আনিছিলে কিন্তু আমি নাপালোঁ বৰষুণ দিয়া দেখি গুচি আহিলোঁ ঘৰলৈ ঘৰত আহি মাছ ভাজিলোঁ আজি আপুনি কাৰিকৰ কুক আৰু আজি দুপৰীয়া খানা এনেকৈ পাপায়ে বনালে মাছৰ পেটুৰ লগত বেঙেনাৰ লগত মাছৰ পেটু আৰু মই বনালোঁ তিল দিয়া কুকুৰাৰ মাংস আপোনালোকে খাই কেনে পায় বাৰু মোৰতো ফেভৰেট হয় আৰু এওঁলোকৰো ফেভৰেট আৰু অকমান পৰিবেশন কৰিও দেখাই দিছোঁ লগতে আছিল কালিৰ এখৰদি ভাতৰ ভাজিখিনি বাছি গৈছিল সেয়াও ভাজিলে মায়ে আধা তাৰ পৰা মই ভাজিলোঁ বুট আৰু লগত ঢেকীয়া বুট আৰু ঢেকীয়া খাই খুব ভাল লাগে সেয়াও ভাজিলোঁ আজি দুপৰীয়া আহাৰ তেনেকৈ হ'ল তাৰপিছত খুব বেছি বতাহ ধুমুহা আহিলে একো ভিডিঅ' নকৰিলোঁ একেবাৰে পাছদিনাখনে কৰিলোঁ কাৰেণ্টটো নাছিলে আজি হ'ল মানুহ বিহুৰ নেক্সট দিনা আৰু কালি কি কৰিলোঁ অলপ দেখুৱাম বাৰু গোটেইবোৰতো ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু লাজো লাগে আৰু তাৰ পৰা আলহী আৰু আমিও এফালে গৈছিলোঁ তাৰপিছত আহিলে পুৰা বতাহ ধুমুহা আপোনালোকৰ ফালে আহিলে নাই বাৰু আমাৰ ডিগবৈ ফালে পুৰা বতাহ ধুমুহা আহিলে গছ ভাঙিলে আৰু এতিয়া কাৰেণ্টটো নাই আৰু বৰ্তমান মই পুৰা ওলাই মেলি ৰেডি মই যাবলৈ ওলাইছোঁ মাৰ ঘৰলৈ বুলি আৰু তাত গৈ আপোনালোকক লগ পাই আছোঁ ব্লগটো কণ্টিনিউ কৰিম নে নকৰিম নাজানো নেক্সট পাৰ্টতো দিব পাৰোঁ কিন্তু আপোনালোকক সকলোবোৰ দেখাই যাম তাত গৈ তেন্তে আজিলৈ বাই বাই হয়তো আকৌ কণ্টিনিউ কৰিবও পাৰোঁ ভিডিঅ'টো বা নকৰিবও পাৰোঁ কণ্টিনিউ কৰিলে আপোনালোকে চাই যাব আগলৈ আৰু অলমষ্ট ঘৰ পালোহিয়ে এয়া চাহপাতৰ বাগান এইডোখৰ খুব ভাল লাগে আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো পাই গ'লো ঘৰলৈ আহিও মাৰ একেবাৰে কমলাজোপা হোম চুইট হোম ইমান দিনৰ মূৰত ফাইনেলি থকাকে আহিছোঁ এয়া বৰ্তমান ঘৰলৈ আহি পাই গ'লোহি মায়ে আহিছোঁ মায়ে চাহ বনাইছে চাহ যিহেতু আমাৰ ঘাইঘৰ ওচৰতে আৰু ককা আইতা তাতে থাকে চাহ খাই আহিয়ে লগে লগে নতুন বছৰ বুলি ককা আইতাকো সেৱা কৰিলোঁ এয়া আমাৰ প্ৰথম বিহু আৰু দুইটাই লগতে এনেকৈ ককা আইতাক সেৱা কৰিছোঁ ককা আইতাও খুব ধুনীয়াকৈ আশীৰ্বাদ দিলে আৰু লগতে গিফ্টটো দিলে আৰু ইয়াৰ পাছতে সেৱা কৰিলোঁ মা পাপাক বিহু বুলি নতুন বছৰ বুলি মা দেউতাকো সেৱা কৰিলোঁ তাৰ পাছত
আমাৰ ওচৰতে যিহেতু বৰমা বৰ্তা আৰু জেঠাই জেঠুহঁতি থাকে তেওঁলোকৰ ঘৰলৈও বিহু খাবলৈ বুলি গ'লোঁ ভিডিঅ' কৰা নহ'ল বাৰু তাৰ পাছত আহিলে হাতেলিৰ হুঁচৰি আমাৰ ভাড়াঘৰতে থকা পাপু আণ্টিহঁতৰ ঘৰত আৰু মই যে হুঁচৰি ভাগ নাপালোঁ বুলি বেয়াই লাগিছিল মানে আমাৰ ঘৰত আগতেই মাৰি গ'ল সেইকাৰণে নাপাম বুলি ভাবিছিলোঁ কিন্তু ভাগ্য ভাল যে মই সেই হুঁচৰি ভাগ পালোঁ মানে আমাৰ হাতেলিৰ হুঁচৰি ভাগ পালোঁ পাপু আণ্টিৰ ঘৰতে আৰু লগতে এপাক নাচিলোঁ ফূৰ্তিও কৰিলোঁ ভালো লাগে দিয়কচোন বিহুত এনেকৈ নাচি বাগি নহয় জানো সকলোৱে বছৰেকত এবাৰ এনেকৈ বহাগৰ বিহুটি আহে আৰু সকলোৱে মোৰ মতে এনজয় কৰিব লাগে নাচি বাগি ফূৰ্তি কৰিব লাগে আৰু আপোনালোকে বহাগ বিহুটো কেনেকৈ উদযাপন কৰিলে বাৰু মইতো সকলোবোৰ ভিডিঅ' ধৰি ৰাখিব নোৱাৰিলোঁ আগদিনাখনতো মই কৈছোঁৱে ইমান ডাঙৰ বতাহ ধুমুহা আহিলে যে তাৰ পাছত একো ভিডিঅ' কৰা নহ'লেই তথাপিও আপোনালোকৰ লগত যিখিনি পাৰোঁ সেইখিনিয়ে শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেন্তে ইয়াৰ পৰাই মোৰ ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ পুনৰবাৰ সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনালোঁ Hey, no,